एवरीवन की खबर आपनालोकर आशा करूँ आपनालोके सकलो भाले आछे मोरो भाले आको एटी नतुन भिडिओर सहिते जुबलिस पागले आपनालोকক सकलोके स्वागतम जनाइछु। तो आज भाबिलो घर पर एटा भिडिओ स्टार्ट करूँ। तो एतिया माने 12टा बाजी गइसे एफाले मोर लांच रेडी करिब आछे। तो एकदिन बहुत दिन মই भिडिओ দিব পৰা নাই আৰু বিহু বুলিও মই একো মানে এবাৰ কৰিব নোৱাৰিলো অলপ অসুবিধাৰ কাৰণে আৰু দেৰিকে হলো সকলোকে কাতি বিহু শুভেচ্ছা জনালো আৰু এতিয়াটো পূজা স্টাৰ্ট হৈ গল আৰু সকলোকে দুৰ্গা পূজা বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো আৰু সকলোৰে যেন ভাল হওক মংগল হওক তাকে কামনা কৰিলো আৰু আমাৰ ইয়াতো পূজা পাতিছে চাবলৈ যাম আৰু আজিটো এয়াৰপোৰ্ট যাম। তো এয়াৰপোৰ্টত কাক লব গৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব তেতিয়া গম পাই থাকিব আৰু পূজা ইয়াত পূজা কেনেকুৱা হয় অলৰেডি মই আগতেও দেখাইছো ইয়াৰে পূজা। তো যিসকলে চোৱা নাই চাব আৰু এবাৰো দেখাম ইয়াত কতনো কি পূজা পাতিছে। তো আসাম সোসাইটিটো পূজা আছে তাতো পূজা পাতিছে তো চাব যাম আজি বাৰু নাযাও। তো আপোনালোকেও চাগে যাবই পূজা চাবলৈ আৰু অসমৰ পূজাটো বহুত ভাল লাগে বহুত মিস কৰিছো পূজা বিহু এইবিলাক বহুত মিস কৰা যায় অসমলে। তো এতিয়া মই লাঞ্চ ৰেডি কৰো এয়াৰপোৰ্টলে। তো ধৰ দেৰিকৈ যাম 6টা মান বজাত যাম আৰু এফালে আকৌ ডিনাৰটো বনাই থৈ যাব লাগিব কাৰণ আহি পাওঁতে দেৰি হ'ব ন বহুত। তো আৰু কি বনাও আপোনালোকক দেখাম চাই থাকিব ভিডিওটো শেষলৈকে আৰু যিসকলে মোৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগৰ পৰা চাইছে তেওঁলোকে বহুত ধন্যবাদ আৰু লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। তেতে বলক ভিডিওটো স্টাৰ্ট কৰো। আৰু এফালে মই এখিনি চিলি চিকেন বনাবৰ কাৰণে চিকেন অলৰেডি ধুই মেলি থৈ দিছো। তো এখিনি বনাম আৰু তাৰ কাৰণে অকণ মেৰিনেট কৰি থব লাগিব ন। তো এফালে সয়া সস লৈছো আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু এটো কিনিব যোনটো পাই হেতু আছে পিউৰিটো কিন্তু মোৰ মানে পেষ্টটো আছে মই পেষ্টটো আজি নিদু এটো ইয়াতে এটো দিমি আৰু কি দিও আপোনাক দেখাই থাকিম চাই থাকিব ভিডিওটো। বেছি একো নাই সিম্পল কে বনাম আৰু লোকেল চিকেন আছে সেইখিনিও বনাব লাগিব। তো সোনকালে বনালে হ'ব বহুত গিটা বনাব লাগিব ন। তো বনাই লম আৰু আপোনাক দেখাই দিম কেনেকৈ অলপ দেখাম আৰু সবেই জানে মইনো কেনেকৈ বনাম মই সেইখিনি কি আপোনালোকৰ লগত দেখাম। আৰু এফালে চিলি চিকেনৰ কাৰণে মই চিকেনখিনি ৰেডি কৰি লৈছো নিমখ দিছো ইয়াতে অলপ মই সয়া সস দিছো আৰু ইয়াতে ধনিয়া পাউডাৰ দিছো আৰু অকনমান মই ৰেড চিলি পাউডাৰ দি দিছো ইয়াৰ লগতে আৰু এইখিনি হৈছে আদা নহৰু পেষ্ট আৰু ইয়াতে মই নেমু অকমান চেপি দিম তেতিয়া যিখিনি মই মছলা এড কৰিছো গুটেখিনি ভালকৈ ইয়াত হুমাই যাব আৰু ইয়াতে মই এটা কণী ভাঙি দিম তাতে আৰু এইখিনি গুটেখিনি দিয়াৰ পাছতে মই ইয়াতে দিম অলপমান কৰ্নফ্লোৰ পাউডাৰ দিম। তো এইখিনি এতিয়া দিয়াৰ পিছত গুটেখিনি ভালকৈ মিক্স কৰি লম মিক্স কৰি লৈ পেলাই ভালকৈ গুটেখিনি যাতে হুমাই যায় তেনেকৈ ধুনীয়াকৈ মিক্স কৰি লয় আৰু মই আৰু আধা ঘণ্টা মান ইয়াতে ৰেষ্ট কৰিব দিম ধুনীয়াকৈ ফ্ৰিজত ৰাখি থৈ দিম। আৰু যেহেতু এফালে লোকেল চিকেন বনাম তাৰ কাৰণে মই এফালে পিঁয়াজ কাটি লৈছো আৰু এফালে আলুখিনিও মই ফ্ৰাই কৰি ৰেডি কৰি লৈছো। আলুখিনি প্ৰথম ফ্ৰাই কৰি লম আৰু মাংসখিনি অলৰেডি মই মানে মেৰিনেট কৰি ৰাখি থৈছিলো অলপ আগতে সেইখিনি দেখুৱা নাই আৰু মই এইখিনি চিকেনখিনি ফ্ৰিজত ৰাখি থৈছিলো। ইয়াতে মই জিৰা পাউডাৰ ধনিয়া পাউডাৰ সেইখিনিয়ে দিছো আৰু নিমখ এনেকৈ কৰি হালধি সানি থৈ দিছিলো আৰু আদা নহৰু পেষ্টটো সানি থৈছো এইখিনি এতিয়া প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লম আৰু সাধাৰণভাৱে বনাম আৰু ইমান বেছি লোকেল চিকেনত ইমান বেছি মানে মছলা দিলেও ভাল নালাগে খাই আৰু যেহেতু আমাৰ অসমৰ নিচিনা ইমান মানে তেনেকুৱা নহয় আৰু টেষ্টটো তথাপি উপায় নাই যোনটো য'ত যি পায় আৰু তেনেকৈ খাব লাগে মানে খাবই লাগিব আৰু তো সেয়া বনাই লওঁ আৰু আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে। আৰু এফালে 3টা বাজি গৈছে জলদি বনাই লওঁ কাৰণ মানে বহুত বনাব আছে নহলে দেৰি হৈ যাব ন আৰু সোনকালে আজৰি হৈ থাকিলে ভাল আৰু এফালে 6টা বজাত ওলাই যাব লাগিব। তো বনাই লওঁ এফালে মানে লাঞ্চ কৰাই নাই কি বনাই থৈছো মিষ্টাৰ আহি পোৱা নাই তো আহিলে একেলগতে খাম বুলি ৰখি আছো বাকি সেইকাৰণে মই সোনকালে এইখিনি বনাই আছো চাই থাকিব ভিডিওটো শেষলৈকে। আৰু এফালে মই লোকেল চিকেনৰ কাৰণে তেল দি দিছো কেৰাহীত তেজপাতা লং ইলাচি দালচিনি যিখিনি দিব লাগে আৰু সেইখিনি মই ইয়াতে দি দিলো আৰু এতিয়া এইখিনি অকনমান মানে ৰঙচুৱা হ'বলৈ দিম দিয়াৰ পাছতে মই পিঁয়াজখিনি ইয়াতে এড কৰি দিম পিঁয়াজখিনি ভালকৈ ভাজি লম অলপমান গোল্ডেন ব্ৰাউন হোৱালৈকে আৰু এতিয়া মই এইখিনি ভাজি হৈ গ'ল মোৰ চিকেনখিনি মই দি দিলো ইয়াতে আৰু ভালকৈ দুবাৰমান লৰাই লৈছো লৰাই পেলাই মই অলপ টাইম ঢাকনখন মাৰি ৰাখি দিম আৰু এফালে চিলি চিকেনৰ কাৰণে মই পিঁয়াজ কেপচিকাম আৰু দুটা জলকীয়া এনেকৈ কাটি ৰাখি থৈছো আৰু এফালে মোৰ চিকেনখিনি অলপমান হৈছেহি আৰু তো ইয়াতে মই এটা পানী এড কৰিব লাগিব আৰু ইফালে মই লগতে এফালে বহাই দিছো এখন কেৰাহী যেহেতু মই যিখিনি মেৰিনেট কৰিছিলো চিলি চিকেনৰ কাৰণে সেইখিনি মই অলপমান ফ্ৰাই কৰি লৈছো
আৰু এফালে আদা নহৰুখিনিও মই মিহি মিহিকৈ কুটি ল'লোঁ যিহেতু মই চিলি চিকেনত এড কৰিব লাগিব আৰু এয়া মই চিলি চিকেনৰ কাৰণে এফালে একেখন কেৰাহীতে মই যোনখিনি মাংসখিনি ফ্ৰাই কৰিছিলোঁ তাতে মই দি দিলোঁ প্ৰথমতে আদা নহৰুখিনি দিলোঁ তাৰপিছত কেপচিকামখিনি এড কৰিলোঁ আৰু পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ একদম বহুত বেছিকৈ ভাজা নাই অলপ কমকৈ ভাজিছোঁ আৰু এইফালে জালুকৰ গুড়ি দিছোঁ অকণমান তো তেতিয়া সোৱাদটো ভাল লাগে খাবৰ কাৰণে আৰু অকণমান ধনিয়া পাউডাৰ দিছোঁ আৰু ইয়াতে মই দিছোঁ এইফালে টমেটো কেটচাপ দিছোঁ আৰু এইখিনি মই টমেটো কেটচাপ দিয়াৰ পাছত ভালকৈ অকণমান মিক্স কৰি লৈছোঁ আৰু তাৰ লগতে দিছোঁ মই অলপমান চয়া চচো দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত মই ইয়াতে দিম কৰ্ণফ্ল'ৰ পাউডাৰ যিখিনি মই পানী দি মিক্স কৰি লৈছিলোঁ সেইখিনি মই ইয়াতে এড কৰিছোঁ আৰু অলৰেডি মই নিমখটো অলপমান দিছিলোঁ সেইটো মোৰ দেখাবৰ কাৰণে থাকি গৈছে বেছি একো নাই চিম্পলকৈ কৰিছোঁ আৰু এইখিনি এইফালে মোৰ চিকেনখিনিও ইয়াত দিয়া হৈ গ'ল আৰু মই অকণমান জালুকো এড কৰিছিলোঁ আৰু এইখিনি হৈয়ে গৈছে এইফালে মই ধনিয়া পাত দি পেলাই ধুনীয়াকৈ ৰাখি দিছোঁ আৰু এইফালে পোলাও কাৰণেও মই পিঁয়াজ আৰু গাজৰ কেপচিকাম বিন অকণমান কাটি ৰাখিছিলোঁ আৰু এইফালে বাসমতি চাউল লৈছোঁ আৰু একেখন কেৰাহীতে মই এইফালে লং দালচেনি ইলাচি তেজপাতা দি পেলাই পোলাওখিনি এইফালে ভাজি আছোঁ মই আৰু ভাজি হোৱাৰ আৰু এইখিনি ভাজি ল'লোঁ অলপ ৰঙচুৱা হোৱালৈকে আৰু এতিয়া মই চাউলখিনি দি দিলোঁ চাউলখিনিও ভালকৈ ভাজি ল'লোঁ কালাৰটো অহালৈকে পোলাওটো অলপমান যিমান বেছিকৈ ভজা যায় তেতিয়া অলপমান টেষ্ট হয় খাবৰ কাৰণে তো এইখিনিও মই এইফালে গেছত বহাই দিলোঁ আৰু এইফালে মোৰ লোকেল চিকেন ৰেডি পানী দিয়াৰ পাছত এইফালে মই ধনিয়া এড কৰি দিছোঁ ইয়াতে তো গোটেইখিনি অলমষ্ট হৈ গৈছে মোৰ এইফালে লোকেল চিকেন চিলি চিকেন আৰু এইফালে পোলাও দালি চালিটো অলৰেডি বনাই থৈ দিছোঁ আৰু এতিয়া আমি ওলাই আহিছোঁ এয়াৰপৰ্টলৈ বুলি তো মই কৈছিলোঁ কাকনো আনিবলৈ যাওঁ আপোনালোকক যিহেতু মোৰ মাহী ছোৱালী আহি আছে তাই থাকে বিজয়ৱাড়াত থাকে অন্ধ্ৰপ্ৰদেশত তাই থাকে তো এইবাৰ তাই পূজাত ঘৰলৈ নগ'ল সেইকাৰণে ইয়াতে আহি গ'ল আৰু মোৰ মাহীহঁতো আহি আছে নেক্সট ডে তো আপোনালোকে দেখি থাকিব কিন্তু তাই অলপ কেমেৰাৰ আগত ওলাবলৈ ইমান এটা মানে ভাল নাপায় যদি মই পাৰোঁ দেখাম আৰু যদি মই দেখাব নোৱাৰোঁ পূজাৰ ভিডিঅ'টোত আপোনালোকক দেখাই দিম তেন্তে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে গৈ আছোঁ ৰাস্তাত তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু আমি এতিয়া আহি পাইছোঁহি এয়াৰপৰ্ট মানে সোমালোহি আৰু বহুত বেছি ট্ৰেফিক জাম আছিলে সেইকাৰণে বহুত দেৰি হৈ গৈছে আহি পাওঁতে 9টা বাজিব হৈছে এতিয়া আৰু কেনেকুৱা ধুনীয়া মই পেক কৰি দেখাই এয়া আমি এয়াৰপৰ্টৰ ভিতৰত সোমাই গ'লো দেখিছে কেনেকুৱা ধুনীয়া কৰিলে নহয় এয়াৰপৰ্টটো বাপৰে ৰাতি বেছি ধুনীয়া লাগে দেখা আৰু এতিয়া আমি এয়াৰপৰ্টৰ পৰা ওলাই আহি আছোঁ অলৰেডি তাইক লোৱা হৈ গ'ল তাই অলপমান কেমেৰাৰ আগত ওলাবলৈ লাজ কৰে সেইকাৰণে মই দেখাব পৰা নাই পাছত আপোনালোকক দেখাম বাৰু পূজাৰ ভিডিঅ'বিলাকত আৰু এতিয়া বাজিছে 10টা বহুত বেছি দেৰি হৈ গৈছে ঘৰ পাওঁতে চাগে আৰু টাইম লাগিব আৰু আজি আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইখিনিতে ভিডিঅ'টো শেষ কৰিম তেন্তে আজিলৈ আহিছোঁ বাই বাই গুড নাইট আকৌ নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আৰু আপোনালোকে ভিডিঅ'বিলাকত মৰম আৰু আশীৰ্বাদ দি যাব তেন্তে বাই বাই গুড নাইট